हेलो फ्रेंड्स मैं टिकनी आको আহিলো এই কিবা ডাফট এখন ওলাইছে বুলে এই ডাফখন বুলে পাস হলে সব বুলে অসমৰ গছ-গছনি কাটিব পাৰিব অসমৰ গছ-গছনিবোৰ কাটি পলালচোন হেউজিয়া হৰখন নাইকিয়া হৈ যাব মাথাটো একো কামে কৰা নাই জানে আপোনালোকে যদি কিবা বুজি পাইছে মোক কমেন্টত জনাবচোন আৰু মোৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো তেতিয়াহ'লে আজি আমি পানীত থকা জন্তু আৰু মাটিত থকা জন্তুৰ কথা পাতিম সবে জানে পানী মনিয়ে লাগিছে কিমান পঢ়িবা আৰু স্কুল ঘৰ আকৌ ঘৰ পাই টিউচন আকৌ কাইলে বেলেগ টিউচন টিকনি কি কৰি আছো তো মন দিয়া নাই যে সব জানো নেকি তই ঠিক আছে তো কোৱাচোন পানীত থকা পাঁচটা জন্তুৰ নাম ইজনি কি পায় অকল খুজি থাকিবলৈ বেলেগক নেপায় বাইদেউ ভেকুলি ঠিক আছে বাকি চাৰিটা ক Oh no! ভেকুলি ভেকুলি মাক ভেকুলি বাপেক ভেকুলি ভায়েক ভেকুলি ভনীয়েক